আপুনি আপোনাৰ জীৱনত চিন্তাত পৰি দিনবিলাক কটাই আছে নেকি? নে মনটো অশান্ত অশান্ত লাগি আছে আপোনাৰ? জীৱনত কিবা এটা অভাৱ যেন লাগি আছে নেকি আপোনাৰ? যদিহে আপোনাৰ উত্তৰটো হয়, তেনেহ'লে এই ভিডিঅ'টি আপোনাৰ বাবে। কাৰণ আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ গৌতম বুদ্ধৰ এনে এটা কাহিনী, যিটো কাহিনী আপোনাৰ জীৱনৰ চিন্তাধাৰাবিলাক সম্পূৰ্ণৰূপে সলনি কৰি পেলাব। গতিকে কিছু সময়ৰ বাবে মোক দিয়ক আৰু ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাওক। পুনৰ এবাৰ ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে এনেকুৱা প্ৰেৰণামূলক কাহিনীবিলাক ভাল পায়, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহক এতিয়া মূল কাহিনীটোৰ ভাগলৈ যাওঁ। এখন সৰু গাঁও আছিল। সেই গাঁওখনত ধনঞ্জয় নামৰ এজন ধনী ব্যক্তিয়ে বাস কৰিছিল। ঘৰ, পৰিয়াল, ধন সম্পত্তি সকলো আছিল তেওঁৰ। কিন্তু তথাপিও কিয় জানো তেওঁৰ মনত এক অজান দুখে সদায় বিৰাজ কৰি গৈছিল। দিনে দিনে তেওঁ অনুভৱ কৰিছিল, মোৰ জীৱনত যেন কিবা এটা অভাৱ ঘটিছে। ৰাতি এতিয়া তেওঁ ভালকৈ টোপনিও যাব পৰা নাছিল। দিনত তেওঁ মানুহবিলাকৰ মাজত থাকিও নিজকে যেন অকলশৰীয়া অনুভৱ কৰিছিল। তেনেতে এদিন হঠাতে তেওঁ শুনিবলৈ পালে যে সেইখন গাঁৱলৈ গৌতম বুদ্ধ আহিছে বুলি। গতিকে গৌতম বুদ্ধক সাক্ষাৎ কৰাৰ বাবে তেওঁ গৌতম বুদ্ধৰ ওচৰলৈ দৌৰি গৈ পালেগৈ। তেওঁক প্ৰণাম জনাই সুধিলে যে, হে প্ৰভু, মই এজন খুব দুখী মানুহ। মোৰ সকলো আছে, কিন্তু মোৰ জীৱনত কেৱল শান্তি নাই। তেওঁৰ মুখৰ পৰা কথাখিনি শুনাৰ পিছত গৌতম বুদ্ধই শান্তভাৱে তেওঁৰ মুখলৈ চাই এটা মিচিকিয়া হাঁহি মাৰি ক'লে, মই এতিয়া আপোনাক এটা সৰু কাম দিম। তেতিয়া গৌতম বুদ্ধই এটা খালী পাত্ৰ আগবঢ়াই দিলে। এই পাত্ৰটোত সম্পূৰ্ণ পানীৰে ভৰাই লওক আৰু তাৰ পাছত গাঁওখনৰ চাৰিওফালে এপাক আপুনি ঘূৰি আহক। কিন্তু আপুনি ধ্যান ৰাখিব যাতে পাত্ৰটোৰ পৰা এটোপালো যেন পানী সৰি নপৰে। কথাটো শুনাৰ পিছত ধনঞ্জয় আচৰিত হ'ল, কিন্তু তথাপিও তেওঁ গৌতম বুদ্ধৰ কথাষাৰ মানি ল'লে। এতিয়া ধনঞ্জয় সেই পাত্ৰটোত পানী ভৰাই লাহে লাহে গাঁৱৰ মাজেৰে খোজকাঢ়িবলৈ আৰম্ভ কৰিলে। তেওঁৰ চকু আছিল কেৱল পাত্ৰটোৰ ভিতৰত থকা পানীখিনিৰ ওপৰত। এতিয়া পাত্ৰটো লৈ গৈ থাকোঁতে গাঁওখনৰ মনোমোহা সেউজীয়া গছবোৰ, ফুলৰ সৌন্দৰ্য, শিশুবোৰ হাঁহি থকা একোৱেই তেওঁ দেখা পোৱা নাছিল। পাত্ৰটোৰ পৰা এটোপালো পানী নপৰাকৈ লৈ আহি গৌতম বুদ্ধৰ ওচৰত আহি ক'লে, প্ৰভু, মই এতিয়া কামটো সম্পূৰ্ণ কৰিলোঁ। তেতিয়া গৌতম বুদ্ধই সুধিলে, আপুনি যেতিয়া গাঁৱৰ মাজেৰে গৈ আছিল, তেতিয়া গাঁৱৰ সেই সুন্দৰকৈ ফুলি থকা ফুলবোৰ দেখিছিলে নে নাই? তেতিয়া ধনঞ্জয়ে উত্তৰ দিলে যে নাই, সেইবিলাক মই দেখা পোৱা নাছিলোঁ। তাৰ পাছত গৌতম বুদ্ধই পুনৰ সুধিলে যে গাঁৱৰ মানুহবিলাকে যে হাঁহি খিকিন্দালি মাৰি আছিল, সেইবিলাক দৃশ্য আপুনি দেখা পাইছিল নে নাই? তেতিয়া লগে লগে ধনঞ্জয়ে উত্তৰ দিলে যে নাই, সেইবিলাক মই একো দেখা পোৱা নাছিলোঁ। তেতিয়া গৌতম বুদ্ধই ধনঞ্জয়ক ক'বলৈ ধৰিলে, এইটোৱে আপোনাৰ সমস্যাৰ মূল কাৰণটো। কাৰণ আপুনি জীৱনত কেৱল দুখ আৰু চিন্তাক লৈ স্থান দি আহিছে। সেইকাৰণেহে আপুনি জীৱনত সুখবিলাক দেখা পোৱা নাই। জীৱনটো সেই পাত্ৰটোৰ দৰে। যদি আপুনি কেৱল নিজৰ সমস্যাটোক লৈ ব্যস্ত থাকিব, তেনেহ'লে জীৱনত সুখ কেতিয়াও আপুনি দেখা নাপাব। এতিয়া লাহে লাহে গৌতম বুদ্ধৰ পৰা অনুপ্ৰাণিত হৈ ধনঞ্জয়ে নিজৰ চিন্তাধাৰাবিলাক সলনি কৰিবলৈ ধৰিছিল। ধনঞ্জয়ে এতিয়া আৰম্ভ কৰিলে জীৱনৰ সৰু সৰু সুখবোৰক উপভোগ কৰিবলৈ। যেনে ধৰক সূৰ্যৰ পুৱাৰ পোহৰ, বতাহজাকৰ ঠাণ্ডা স্পৰ্শবিলাক, পৰিয়ালৰ হাঁহিবিলাক। এনেবিলাক কৰাৰ পাছত ক্ৰমান্বয়ে ধনঞ্জয়ে তেওঁৰ মনটো শান্ত হ'বলৈ ধৰিছিল। এতিয়া সম্পূৰ্ণ কাহিনীটো জনাৰ পিছত আমি ইয়াৰ পৰা কি শিক্ষা লাভ কৰিবলৈ পাৰোঁ? 1 নম্বৰটো হৈছে, আপুনি যি চিন্তা কৰে আপোনাৰ জীৱনটো তেনেকুৱাই হ'ব। পজিটিভ চিন্তা ইকুৱেল টু পজিটিভ জীৱন। 2 নম্বৰটো হৈছে, বৰ্তমান মুহূৰ্তটোৱে আপোনাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ মুহূৰ্ত। আৰু 3 নম্বৰটো হৈছে, আপুনি বিচৰা সুখকণ আপুনি বাহিৰত নাপাব। সেইকণ সুখ সদায় আপোনাৰ মাজতেই আপুনি বিচাৰি পাব বা আপোনাৰ লগতেই আছে। 4 নম্বৰটো হৈছে, মনটোক নিয়ন্ত্ৰণ কৰক, আপোনাৰ জীৱনটো নিয়ন্ত্ৰণত থাকিব। প্ৰিয় দৰ্শক, জীৱনত দুখ থাকিবই, কিন্তু আপুনি যদি আপোনাৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ পাৰে, তেনেহ'লে কোনো সমস্যাই আপোনাক ভাঙি পেলাবলৈ নোৱাৰে। সুখ বিচাৰিবলৈ বাহিৰলৈ যোৱাৰ কোনো দৰকাৰ নাই। সুখ আপোনাৰ ভিতৰতে আছে, মাথো আপুনি জানিব বা বুজিবলৈ চেষ্টা কৰিব লাগিব। যদিহে ভিডিঅ'টোৰ যোগেদি অলপ হ'লেও আপোনালোকে উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।